আপোনালোকে এটাই ফালে আছে আজি মই একফালে যাবলৈ ওলাইছোঁ তো মই ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তো আশা কৰোঁ আপোনালোকে গোটেই ভাল পাব ভিডিঅ'টো বিকজ আজি ৰাতিপুৱা মই ক'ৰবাত যাবলৈ ওলাইছোঁ কি মজা ভিউ মৰ্ণিঙৰ আপোনালোকে ধৰিব পাৰিছে চাগে মই ক'ত আহিছোঁ আজি দেখুৱাম সকলোবোৰ দেখুৱাম বাট লাহে লাহে আপোনালোকে ধৰিব পৰা নাই ন মই ক'ত আহিছোঁ আজি তো লাহে লাহে চাই থাকক আপোনালোকে দেখা পাব হেল্ল' তো ইয়াতে মই আহিলোঁ আজি বিকজ ইয়াত এটা ৱৰ্কশ্বপ হ'ব বুলি শুনিছোঁ তো মই আহিলোঁ কেনেকুৱা হয় চাওঁ আজি কেনেকুৱা কি খায় এইটো হ'ল কেটেলগ বঢ়িয়া ধুনীয়া অতি সুন্দৰ মই চাই আছোঁ লগতে আপোনালোককো দেখাইছোঁ ধুনীয়া কেটেলগটো দেখি মানে চাবলৈ পালোঁ নাও মই য'ত আছোঁ সেইটো অফিচ ৰুম হয় অলপ পৰিৱেশটো দেখাই লওঁ আপোনালোকক চ' গাইজ মই আজি গুৱাহাটী আহিলোঁ তো ক'ত আহিছোঁ আপোনালোকে জানিব বিচাৰিছে ন আজি মোৰ লগত আছে জুৰি বা হয়তো আপোনালোকে চিনি নাপায় পাব পাৰে বহুতে বাট আজি মই দেখাই আছোঁ আপোনালোকক নমস্কাৰ মই জুৰি শইকীয়া ছানশ্বাইন প্ৰফেশ্যনেল একাডেমি আছোঁ আমি ছানশ্বাইন প্ৰফেশ্যনেল একাডেমি এখন মেকআপ একাডেমি হয় য'ত আমাৰ মেকআপৰ লগতে ফেশ্বন ডিজাইনিং আৰু কছমেটলজিৰ ক্লাছেছ হয় এইটো আপোনাৰ ইয়াতে আছে নে বেলেগতো আছে মোৰ ইয়াতে এটাই ব্ৰাঞ্চ 2014 চনত আমি ষ্টাৰ্ট কৰিছিলোঁ ছানশ্বাইন তেতিয়াৰ পৰা আমি প্ৰথমতে আমি অকল মেকআপৰ ট্ৰেইনিঙে কৰাইছিলোঁ এতিয়ালৈকে আমি 1000তকৈ বেছি ল'ৰা ছোৱালী ট্ৰেইনিং কৰাইছোঁ ফ্ৰম অল অভাৰ নৰ্থ ইষ্ট তেওঁলোকে এতিয়া বিভিন্ন ঠাইত তেওঁলোকে মেকআপ ফিল্ডৰ লগত জড়িত হৈ আছে কিছুমানে ফ্ৰীলান্সিং মেকআপ কৰি আছে কিছুমানে চিনেমা জগতৰ লগত জড়িত কিছুমান মানুহ ড্ৰামা বা প্ৰস্থেটিক মেকআপ এইবিলাক ভাগত গৈছে কিছুমানে আকৌ মেকআপ ব্ৰেণ্ডবিলাকৰ লগত এছ'চিয়েট হৈছে এনেকৈ বিভিন্ন ধৰণে তেওঁলোকে মানে মেকআপৰ লগত জড়িত হৈ বিভিন্ন ধৰণে কাম কৰি আছে আজি বা আপোনাক লগ পাই সঁচাকৈ বহুত ভাল লাগিল মোৰো ভাল লাগিলে বাইদেউ আজি ক্লাছটো কিন্তু ৱৰ্কশ্বপটো আপোনাৰ বহুত ভাল লাগিছে মোক বহুত কথা বুজিব পাৰিছোঁ শিকিব পাৰিছোঁ আপুনি বস্তুবিলাক প্ৰেক্টিকেলি ধুনীয়াকৈ বুজাই দিছে মোৰ বহুত ভাল লাগিছে মানে ইয়াতে কিছুমান মোৰ আচলতে এইটো মেকআপৰ ৱৰ্কশ্বপতকৈ বেছি আছিলে মেকআপৰ এটা এইটো আৱেৰনেছ প্ৰগ্ৰেম মানে আজিকালি মেকআপৰ নামত বা মেকআপ ক্লাছ চলোৱাৰ নামত কিমান ধৰণৰ বিভিন্ন মানে ল'ৰা ছোৱালীবিলাকক আচলতে মানে চিট কৰাৰ নিচিনাকৈ কৰি থকা হৈছে সেইটো কথা মই কওঁ কাৰণ মানে কেইটামান দিনৰ ৱৰ্কশ্বপ দি সেইটোৰ পৰা ল'ৰা ছোৱালী কিবা শিকিব পাৰে বুলি মই নাভাবোঁ আনকি দীঘলীয়া ক্লাছ লৈ পেলাইও কিছুমান খুব বেনিফিটেড হ'বলৈ পৰা নাই কাৰণ ভালকৈ তেওঁলোকক কথাবিলাক টেকনিকেলি বুজাই দিয়া নহয় গতিকে মেকআপ এটা শিকিবৰ কাৰণে টেকনিকেলি যে বস্তুখিনি জানিব লাগিব সেইটোৰ ওপৰত সেই আৱেৰনেছটো ক্ৰিয়েট কৰাৰ কাৰণে আমি এই ৱৰ্কশ্বপটো এটা 10টা দিনৰ ৱৰ্কশ্বপ আমি ফ্ৰী ৱৰ্কশ্বপ দি আছোঁ য'ত আমি ল'ৰা ছোৱালীবিলাকক যে কোনখিনি বস্তু কিমান শিকিব লাগে বা কেনেকুৱা কি কথা জনা উচিত মেকআপক যদি বিজনেছ হিচাপেও লয় বা বিভিন্ন ধৰণে মেকআপৰ লগত জড়িত হৈ থাকিবলৈ বিচাৰে চাৰ্টিফিকেটছবিলাক কিমান ইম্পৰ্টেণ্ট চাৰ্টিফিকেটৰ ভেলুবিলাক কেনেকুৱা হ'ব লাগে সেই গোটেইখিনি কৰি পেলাই এটা মেকআপৰ এটা আৱেৰনেছ প্ৰগ্ৰেম আছিলে সেইটোৱে জানিব বহুত ভাল লাগিল তো হয় আজি আপোনালোকক লগ পাই পেলাই খুবেই ভাল লাগিলে মই মোৰ মনৰ কথাখিনি জনালোঁ যে মেকআপক এজ এ কেৰিয়াৰ আমি কেনেকৈ ল'ব পাৰোঁ কেনেধৰণে লোৱা উচিত এইখিনিৰ ভিতৰতো আজি জানিবলৈ থাকে বা আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু আপোনাৰ ফোন নাম্বাৰটো কৈ দিয়ক মোৰ ফোন নাম্বাৰটো হৈছে 6900320244 এইটো ফোনত ফোন কৰিব পাৰিব
আৰু আগলৈকে আপোনালোকক লগ পাই থাকিম বহুত বহুত ধন্যবাদ মই জাষ্ট বাহিৰত ওলাই আহিলোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ এইটো ছানশ্বাইন প্ৰফেচনেল একাডেমি হয় এইটো হ'ল গুৱাহাটীৰ ৰাজগড়ৰ ফালে হয় এইটো চানমাৰীৰ ফালেৰেও যাব পাৰি मर जावा तेरे इश्क पे मर जावा मर जावा तेरे इश्क पे मर जावा भीगे भीगे सपनों का जैसे खत है ষ্টুডিঅ'টো অলপমান দেখাবলৈ সমৰ্থ হ'লোঁ চৰি মই বৰ্তমান নুনমাটিৰ ফালে যাই আছোঁ চ' গাইজ আজি বহুত ৰ'দ দিছে বহুত ভাগৰি গৈছোঁ এতিয়া মই আলহীৰ ঘৰত যাই আছোঁ মোৰ আইতা ভণ্টি তো তেওঁলোকৰ ঘৰত যাই আছোঁ তেওঁলোকক কৈছোঁ বাৰু আজি যিহেতু গুৱাহাটীত কাম আছিল চ' ভিউটো দেখাই আছোঁ আপোনালোকক এইটোখিনি ভিউ মোৰ বহুত ভাল লাগে চ' দেখাইছোঁ কি ধুনীয়া মজা প্লেচ ন ইমান ধুনীয়া লাগিছে বাট ইমান গৰম পাই নাই আৰু চ' এইখিনি কয় নুনমাটি চ' মই আহি পালোঁ ফাইনেলি গাইজ আপোনালোকে বেয়া নাপাব ভিডিঅ'টো অলপ সেনেকুৱা মোৰ নিজৰে কিবা এটা ভাল লগা নাই বাট হ'লেও কিবা এটা জনাব বিচাৰিছিলোঁ যে মেকআপৰ ক্ষেত্ৰত কেনেকুৱা মানে থিংকিংটো কেনেকুৱা সেইটোৰ ওপৰত মেটাৰ কৰে ন চ' সেইটোৱে দেখালোঁ জুৰিবাৰ কথাখিনি শুনিও আমি বহুত ইনস্পায়াৰ হ'লোঁ বহুত ভাল লাগিল আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাই দিব ক'ত কি ভুল হৈছে আপোনালোকে জনাব আজিলৈ ৰাখিছোঁ ময়ো আহি পালোঁ কথা পাতি থাকি